নমস্কাৰ, মোৰ চেনেল প্ৰণিতাছ কিচেনলৈ আপোনাক স্বাগতম জনাইছোঁ। সম্পূৰ্ণ দেশ 21 দিনৰ কাৰণে লকডাউন হৈছে। আমি মাকবিলাকে বহুত বিমৰত পৰিছোঁ নহয়নে বাৰু? ল'ৰা ছোৱালীক কি খাবলৈ দিম? ল'ৰা ছোৱালী ইটো খাওঁ অনবৰতে খুজিয়ে থাকে। আমাৰ ঘৰত অতি সহজতে পোৱা বস্তু এবিধ হৈছে আলু। এই আলুৰে আমি বিভিন্ন জুতি লগাই কিবা কিবি খাদ্য বস্তু বনাই ল'ৰা ছোৱালীক দিব পাৰোঁ। আহকচোন আজি আলুৰে বনোৱা এটি ৰেচিপি আপোনালোকক দিওঁ। আজি মই আলুৰে ফ্ৰেঞ্চ ফ্ৰাই বনাম। ফ্ৰেঞ্চ ফ্ৰাই বনাবলৈ আমাক লাগিব আলু, ৰিফাইন তেল, চাট মছলা, জলকীয়া গুড়ি, নিমখ, জিৰা গুড়ি, কৰ্ণফ্ল'ৰ। আলু দুটি বাকলি গুচাই ল'ব। তাৰপিছত দীঘল দীঘলকৈ সমান আকাৰত কাটি ল'ব। এতিয়া পানীত ভালদৰে ধুই ল'ব। পানীৰ পৰা উঠাই এখন চাফা কাপোৰেৰে আলুখিনি ভালকৈ মচি ল'ব। এনেকৈ মচিব যাতে অলপো পানী নাথাকে। তাৰপিছত ৰিফাইন তেলত আধা ভজাকৈ ভাজি উঠাই থ'ব। এইবাৰ এখন পৰিষ্কাৰ কাপোৰেৰে তেলখিনি ভালদৰে মচিব। এতিয়া কৰ্ণফ্ল'ৰৰ গুড়ি ছটিয়াই ধুনীয়াকৈ মিলাই দিব। ভালদৰে মিহলাই আধা ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখি দিব। আধা ঘণ্টা পিছত ফ্ৰিজৰ পৰা উলিয়াই আনিব। তাৰপিছত গৰম তেলত ৰঙচুৱাকৈ ভাজিব। ৰঙচুৱাকৈ ভাজি এখন প্লেটত নমাই ল'ব। তাৰপিছত ওপৰত নিমখ ছটিয়াই দিব, মেয়নিজ দিব। মেয়নিজৰ ৰেচিপিটো বাৰু পিছত দিম। মেয়নিজটো মই ঘৰতে বনাইছোঁ। এটা কণীৰে কেনেকৈ মেয়নিজ বনাব পাৰে এই ৰেচিপিটো পিছত দি আছোঁ। মেয়নিজখিনি লাহে লাহে দি থাকিব ওপৰত। এয়া মেয়নিজ দিছোঁ। তাৰপিছত জলকীয়াৰ গুড়ি দিব, জিৰা গুড়ি দিব, চাট মছলাৰ গুড়ি দিব আৰু নৰসিংহ পাতৰ ভাজিকৈ গুড়ি বনাই দিব।
এনেদৰে ফ্ৰেঞ্চ ফ্ৰাই বনাই ঘৰতে জুতি লৈ চাবচোন বাৰু কেনেকুৱা লাগে। আলুৰ এই ৰেচিপিটো বনাই চাবচোন, খাই কেনেকুৱা লাগিল বাৰু জনাব। চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।